কৰোনাৰ বাবে এইবাৰ বাতিল হ'ল CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। CBSEৰ এই সিদ্ধান্তত এফালে যদি বহু ছাত্ৰ-ছাত্ৰী উৎফুল্লিত হৈ পৰিল, আনফালে আকৌ বহু ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে মূৰে কপালে হাত দিবলগীয়া হ'ল। কোনো ছাত্ৰ-ছাত্ৰীয়ে বছৰটো নপঢ়াকৈ নম্বৰ পালে আৰু আন কোনো একো গোটেই বছৰটো কষ্ট কৰিও কম নম্বৰতেই সন্তুষ্ট থাকিবলগীয়া হ'ল। কিন্তু কৰোনাৰ বাবে পৰীক্ষা বাতিল হোৱাটো এইবাৰেই প্ৰথম আৰু এইবাৰেই শেষ। কাৰণ এইবাৰৰ পৰা নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব CBSEৰ পৰীক্ষা। আগন্তুক 2021 আৰু 2022 শিক্ষাবৰ্ষৰ বাবে এখন নতুন গাইডলাইন জাৰি কৰিছে CBSE। এই নতুন গাইডলাইনৰ মতে এইবাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে দশম আৰু দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে চূড়ান্ত পৰীক্ষাত এবাৰ নহয় দুবাৰকৈ অৱতীৰ্ণ হ'ব লাগিব। প্ৰথমটো পৰীক্ষাৰ CBSEয়ে নাম ৰাখিছে বৰ্ষাংশ 1 আৰু দ্বিতীয়টো পৰীক্ষা বৰ্ষাংশ 2। এই নতুন প্ৰক্ৰিয়াত দুয়োটা শ্ৰেণীৰ পাঠ্যক্ৰমো দুটা ভাগত ভাগ কৰি দিছে CBSE। প্ৰথমটো পৰীক্ষাৰ বাবে পাঠ্যক্ৰমৰ প্ৰথম 50% আৰু দ্বিতীয়টো পৰীক্ষাৰ বাবে বাকী 50%। নতুন গাইডলাইনৰ মতে প্ৰথমটো বৰ্ষাংশৰ পৰীক্ষা নৱেম্বৰৰ পৰা ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব আৰু এটা বিষয়ৰ পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ওচৰত সময় থাকিব 90 মিনিট। প্ৰথমটো পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব OMR চিট আৰু সেই OMR চিটতেই ছাত্ৰ-ছাত্ৰীয়ে বাচিব লাগিব ABCDৰ ভিতৰত শুদ্ধ উত্তৰটো। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত থাকিব 4টা উত্তৰ আৰু তাৰ ভিতৰত বাচিব লাগিব শুদ্ধ উত্তৰটো। 50% পাঠ্যক্ৰমৰ প্ৰশ্নৰে অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ ফলাফলৰ নম্বৰ বৰ্ষাংশ 2ৰ পৰীক্ষাৰ ফলাফলৰ সৈতে যোগ কৰা হ'ব। বৰ্ষাংশ 1ৰ পৰীক্ষাৰ দৰেই বৰ্ষাংশৰ 2 পৰীক্ষাও বাকী থকা 50% পাঠ্যক্ৰমৰেই অনুষ্ঠিত হ'ব। এই পৰীক্ষা অনুষ্ঠিত হ'ব মাৰ্চ আৰু এপ্ৰিল মাহত আৰু এইটো পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ওচৰত সময় থাকিব 2 ঘণ্টা, য'ত থাকিব চুটি আৰু দীঘল উত্তৰৰ প্ৰশ্ন। অৰ্থাৎ প্ৰথম বৰ্ষাংশ পৰীক্ষাৰ দৰে শুদ্ধ উত্তৰ বাছনি কৰিব নালাগে ছাত্ৰ-ছাত্ৰীয়ে। পিছে যদিহে কৰোনাৰ বাবে পৰীক্ষা আয়োজন কৰিব নোৱাৰে তেন্তে পৰীক্ষাৰ সময় 2 ঘণ্টাৰ সলনি 90 মিনিটৰ কৰা হ'ব আৰু সেই পৰীক্ষা প্ৰথম বৰ্ষাংশৰ পৰীক্ষাৰ দৰেই শুদ্ধ উত্তৰ বাচিব লাগিব ছাত্ৰ-ছাত্ৰীয়ে। অৰ্থাৎ কৰোনাৰ বাবে দ্বিতীয় বৰ্ষাংশৰ পৰীক্ষা আয়োজন কৰাত অসুবিধা হ'লে সময় কম কৰি 1.5 ঘণ্টা কৰা হ'ব আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰথম বৰ্ষাংশৰ পৰীক্ষাৰ দৰেই ABCD 4টাকৈ উত্তৰ থাকিব আৰু শুদ্ধ উত্তৰ বাচিব লাগিব ছাত্ৰ-ছাত্ৰীয়ে। সহজ অৰ্থত ক'বলৈ গ'লে এইবাৰ পৰীক্ষা হ'বই, বাতিল কোনোপধ্যে নহয়। এতিয়া হয়তো আপোনালোকৰ মনলৈ প্ৰশ্ন আহিছে, পৰীক্ষা বিদ্যালয়তে অনুষ্ঠিত হ'বনে নে CBSEৰ কেন্দ্ৰত অনুষ্ঠিত হ'ব? যদি কৰোনাৰ বাবে প্ৰথম দ্বিতীয় বৰ্ষাংশ দুয়োটা পৰীক্ষাই বাতিল হয় তেতিয়া কি হ'ব? আপোনাৰ মনলৈ অহা এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিছে CBSE। এই পৰীক্ষা বিদ্যালয় আৰু বৰ্ডৰ দ্বাৰা নিৰ্ধাৰণ কৰি দিয়া কেন্দ্ৰতে অনুষ্ঠিত হ'ব। দুয়োটা পৰীক্ষাৰ ফলাফলক সমানেই গুৰুত্ব দিয়া হ'ব। যদিহে কৰোনাৰ পৰিস্থিতি ডিচেম্বৰলৈকে এনেদৰেই থাকে তেন্তে অনলাইনত প্ৰথম বৰ্ষাংশৰ পৰীক্ষা অনুষ্ঠিত হ'ব, আনহাতে দ্বিতীয় বৰ্ষাংশৰ পৰীক্ষা স্কুল বা পৰীক্ষা কেন্দ্ৰত। কিন্তু যদিহে দ্বিতীয় বৰ্ষাংশৰ পৰীক্ষা স্কুল বা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত কৰিব নোৱাৰে তেতিয়া কি হ'ব? এই ক্ষেত্ৰত যদিহে প্ৰথমটো বৰ্ষাংশৰ পৰীক্ষা বিদ্যালয়ত অনুষ্ঠিত হয় আৰু দ্বিতীয়টো বৰ্ষাংশৰ পৰীক্ষা অনুষ্ঠিত বিদ্যালয়ত কৰিব নোৱাৰে তেন্তে প্ৰথমটো বৰ্ষাংশৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নম্বৰ আৰু ইণ্টাৰনেল এছেছমেণ্টৰ আধাৰত ফাইনেল ৰিপৰ্ট কাৰ্ড প্ৰস্তুত কৰিব বৰ্ডে। আৰু যদিহে দুয়োটা পৰীক্ষা স্কুলত আয়োজন কৰিব পৰা নাযায় তেন্তে ফাইনেল ৰিপৰ্ট কাৰ্ড, ইণ্টাৰনেল এছেছমেণ্ট প্ৰেক্টিকেল এক্সাম আৰু প্ৰথম দ্বিতীয় বৰ্ষাংশত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নম্বৰৰ আধাৰতেই ঘোষণা কৰা হ'ব ফলাফল। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।